আপোনালোক নিশ্চয় ভালে আছে। মই আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। নিশ্চয় আপোনালোকে মোক আদৰি ল'ব। আৰু মই আজি ক'ত যাম, কি কৰিম আপোনালোকক দেখাই থাকিম। হয়তো আপোনালোকে নাজানে, কেনেকৈনো জানিব, মই ক'লেহে জানিব আপোনালোকে। নিশ্চয় মই আপোনাক জনাই আছোঁ। আপোনালোকক সকলোৱে মোৰ ভিডিঅ'টো চাব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক চাই থাকিবলৈ পাব। আজিলৈ মই শাৰী শাৰী গছ, ইমান ধুনীয়া চাহ বাগিচা ইয়াতে। আৰু এইযোৰ দেখিছে নহয়, এইখন শাৰী পিন্ধি আছোঁ যেতিয়া চাহপাত তোলা মানুহগৰাকী নিচিনা লাগিছেনে? নিশ্চয় এই শাৰীখন যে আজি মই পিন্ধিছোঁ, কোনে দিছিলে মই আপোনালোকক জনাই থওঁ। এইবাৰ বহাগৰ বিহুত মোৰ ভাই বোৱাৰীয়ে গিফ্ট কৰিছিলে, আজি তাতে পিন্ধিছোঁ। ভাল লাগিছে, কেনেকুৱা লাগিছে জনাব দেই। এয়া মই ৰাজমাই বজাৰ, সাপ্তাহিক বজাৰ হয় দেওবাৰে। এয়া আৰম্ভণি মই সোমাবলৈ লৈছোঁ। ইয়াতে আপোনালোকক মই দেখাই থাকিম মই কি কি বজাৰ কৰিছোঁ, কি কি ওলাই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিম। এয়া দেখিছেনে, শুকান মাছ আছে। এয়া মই সোমালোঁ গাহৰি বজাৰ। ইয়াত বহুত গাহৰি কাটিছে আজি। মানে সুধিছোঁ প্ৰাইচবোৰ কিমান দাম গাহৰি মাংসৰ। তেওঁলোকে কৈছে 300 টকা কেজি। তাৰে ভাবিছিলোঁ অকণমান ল'ম বুলি, কিন্তু গাহৰি মাংস খাই মই ইমান ভাল নাপাওঁ। তথাপিও অলপ ল'লোঁ আৰু। কিমান দাম হৈছেগৈ? কেৰেলা 60 টকা, ভেন্দি আৰু বেঙেনা সেয়া বজাৰ। বেগটো ল। পিঁয়াজো দিয়ক। পিঁয়াজ দাম বাঢ়িছে বজাৰ। 4 পিচমান দি দিয়ক। এয়া চানা ওলাইছে। চানা খাই ভাল পাওঁ যে, ঘৰত গৈ চাহ খাম বুলি অলপ চাহ মিঠাই ইয়াৰ পৰাই লৈ ল'লোঁ। কোচত ল'ব লাগিব নহয়। জ্বলাটো দিব। এয়া মই আহি আছোঁ ঘৰলৈ বুলি বজাৰ সমাৰ কৰি। এয়া মই পালোহি আমাৰ দিচাং দলং। ইয়াত নৈখন বাঢ়িছে, পানী ইয়াতো বহুত হৈ যায়। হ'লেও মই আপোনালোকক অকণমান দেখাইছোঁ। এইখনেই হৈছে আমাৰ শিৱসাগৰৰ দিচাং নৈ।
হেল্ল' গাইজ, আজি যিহেতু ছানডে আছিলে আৰু মই অলপ বজাৰ কৰিলোঁ, আপোনালোকক বজাৰখন দেখালোঁ কি কি আছে কি কি নাই। সেইটো কাৰণে ভাবিছোঁ আজি মোৰ ভিডিঅ'টো ইমানখিনিতে সামৰিম বুলি ভাবিছোঁ। তাৰপৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু নতুনকৈ যিবিলাক আহিছে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰি দিব আৰু কেনেকুৱা পালে জনাব। আৰু আকৌ পুনৰবাৰ আহিছোঁ লৈ আহিম আপোনালোকলৈ নতুন এটি ভিডিঅ'। চাই থাকিব। নমস্কাৰ।